मैं खा चला चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया Myself Mobisuddin and welcome to my another vlog video. তো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত ধামাকাৰা হ'ব গৈ আছে মানে আমি আজি গৈ আছোঁ শিক্ষামূলক ভ্ৰমণলৈ আৰু স্কুলৰ পৰা তেনেহ'লে কি আৰু বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইজ আজি হ'ল শনিবাৰ 12 তাৰিখ। আজি আমি স্কুলৰ পৰা গৈ আছোঁ শিক্ষামূলক ভ্ৰমণলৈ। সো আমি ক'ত গৈ আছোঁ চাওক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো পিছত গম পাব আমি যাই আছোঁ ক'ত আৰু আমাৰ ছাৰহঁতে যিকেইটা বাছ ভাড়া কৰিছিল সেইকেইটা গোটেইখিনি আহি ইয়াতে উপস্থিত। এতিয়া আমি যাবলৈ বাকী গোটেইখিনি আহি উপস্থিত হৈছে। তেনেহ'লে কি আৰু বলক আমি এতিয়া বাছৰ ভিতৰলৈ উঠি যাওঁ নে কি বলক। বাছত উঠিলোঁ উঠি আছোঁ বাছত তো এতিয়া ব্ৰেকফাষ্ট দি গ'ল। তো কি দিছে তেনে খাওঁ অলপ আমি ব্লগ তো ব্ৰেকফাষ্ট দি দিলে ও ভাই সাহেব এইটো দিছে মিষ্টি এটা ব্ৰেড এইখিনি আৰু মানে কি আৰু বলক। ফাইনেলি গাড়ী ষ্টাৰ্ট দিলে তো আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ। তেনেহ'লে কি আৰু বলক। बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है। सहनी हमें নামিলোঁ আৰু মানে ইয়াতে পেচাব কৰিব লাগিব মানে আহিব একদম বাইকখন ৰখালে ইয়াতে सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी। সো ফাইনেলি আহি পাই গ'লোঁ গুৱাহাটী হাতীগাঁও মিনি তাজমহল চাবলৈ। সো এতিয়া ভিতৰলৈ যাওঁ গেটখন বন্ধ কিজানি ইফালেদি যাব লাগিব। ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু ইয়াই হৈছে গুৱাহাটী মিনি তাজমহল। চ' ইয়াৰ ভিউটো চাওক না গাইজ কেনেকুৱা একদম। চ' Hey guys, myself Mobisuddin and welcome to my another vlog video. তো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই আন এখন নতুন ভিডিঅ' লৈ চাওক গাইজ আমি এতিয়া আছোঁ ক'ত এতিয়া আপোনালোকে গম পাইছে চাগে এইখন হৈছে গুৱাহাটী তাজমহল। তো সেইখন আমি চাবলৈ আহিছিলোঁ স্কুলৰ পৰা। তো প্ৰথমতে আমি এইখন দেখিলোঁ চাওক কিমান সৌন্দৰ্য। আমাক একদমে সময় অলপ দিছে। তো আমি অলপ সময় চালোঁ চাই কিনে এতিয়া আমি আন এখন ঠাইলৈ যাব লাগিব। তেনেহ'লে কি আৰু বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। मैं खा चला चला और बढ़ता गया ভিতৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ ভিডিঅ'খন দৃশ্যখন দেখুৱাবলৈ। ইয়াৰ সকলোৱে ফটোশ্বুট ল'বলৈ ব্যস্ত আছে। ইয়া ছাৰ ইয়াৰ প্ৰথম নেকি আপুনি? হয় অঁ ময়ে প্ৰথম বহুতেই ভাল লাগিছে। কেনেকুৱা লাগিছে ছাৰ? অঁ বহুত ভাল। চ' মই এতিয়া ভিতৰত যাবলৈ নোৱাৰিলোঁ কাৰণ একদম সময় কম দিছে। চ' ভিতৰত নগ'লোঁ এতিয়া। তো ইয়াৰ পৰা আমি যাম এতিয়া কলাক্ষেত্ৰ।
তো কলাক্ষেত্ৰ চাই কিনে আকৌ যাম ছায়েন্স মিউজিয়াম আৰু এতিয়া সোমাই দিছিল আমাক একদমেই কম চব কিমান সুন্দৰ ছায়েন্স মিউজিয়াম তো এতিয়া আমি ভিতৰলৈ যাম মানে তাজমহল দেখি কিনে এতিয়া আমাক নমাই দিছে বাছত পৰা আমি নামি আহিছোঁ এইকেইটা এতিয়া ফাইনেলি আমি এতিয়া যাম ছায়েন্স মিউজিয়ামৰ ভিতৰলৈ তেনেহ'লে কি আৰু ছায়েন্স মিউজিয়ামৰ ভিতৰলৈ যাম এতিয়া টিকট আমাৰ চাৰে টিকট কাটিছে ন এতিয়া যাব দিছে আমাক যাব দিছে ভিতৰলৈ এয়াই হৈছে ছায়েন্স মিউজিয়াম তো ছায়েন্স মিউজিয়ামত আপোনালোকে স্বাগতম জনাইছোঁ ছায়েন্স মিউজিয়ামত দ্বিতীয়বাৰ আহিছোঁ আগতো এবাৰ আহিছিলোঁ 2019 চনত আহিছিলোঁ এইটো 2 বছৰমান পিছত আহিলোঁ মানে চোৱাব একো নাই গৈ আছোঁ ভিতৰৰ পিনে হয় মানে আগতকৈ অলপমান এতিয়া বহুত চেঞ্জ হৈছে না আগতে মই যিমান 2019 চনত যিখিনি আহিছিলোঁ ইমান কি নাছিল মানে এতিয়া 3 বছৰত একদম বহুত ডেভেলপমেণ্ট হৈ গ'ল বাপৰে বাপ একদম ধুনীয়া আৰু সেইখিনি চব বহুত স্কুলৰ পৰা আহিছে আৰু এতিয়া আমি বেলেগখন গৈ আছোঁ হা কি আৰু বলক কোনটো ৰিয়েল হে কোনটো ফেক হে কোনো ধৰিব নোৱাৰি বেছ বেছ এটা হৈ আছে ভিতৰলৈ ভাই ওলাবি বে ক'ৰ পৰা কি গৈ আছো বে ছায়েন্স মিউজিয়ামৰ ভিতৰত ঘূৰি ঘূৰি চোৱা শেষ হ'ল তো এতিয়া আমি বাহিৰলৈ ওলাই যাম মানে বহুত চালোঁ বহুত কিবা কিবি শিকিব পাৰিলোঁ এইখিনি শেষ এতিয়া বাহিৰত গৈ আছোঁ আৰু কিবা ক'ব নেকি কেনেকুৱা লাগিলে সি 50 মই 58 বহুত মানে নাই আৰু মাত্ৰ 1 কিলো কি কম ইমানে সৌন্দৰ্য ইমানে ভাল লাগিছে এইটো ক'ব বিচৰা নহয় মানে চাওক না ইয়াৰ দৃশ্যটো এইটো ইমানে ধুনীয়া লাগিছে ইমানে ভাল লাগিছে আৰু ইয়াত চব আমাৰ লগৰকেইটা গোটেইখিনি গৈ আছে আৰু ইয়াত আমি ভিতৰলৈ গৈ আছোঁ বলক কিনি হ'ল কি আৰু
গাইজ কি ক'ম মানে মই এনেকুৱা ঠাইত দেখাই নাছিলোঁ মই ফাৰ্ষ্ট টাইম এনেকুৱা জাৰ্ণি কৰি আছোঁ চাওক এতিয়া আমি ভাত খাব আহিছোঁ আৰু সেইখন হৈছে ডক্টৰ APJ আব্দুল কালাম ব্লক হয় আৰু আমি ইয়াতে আহিছোঁ ভাত খাবলৈ চাওক কিমান ধুনীয়া আৰু সকলোৱে আহিছে আৰু আমি ভাত খাব গৈছোঁ বাপৰে বহুতেই ভাল